কি কয় আচ্ছা চিনেমা যেনে এনেকুৱা শিৱ আৰু নাৰদৰ দেখা কৰি আমাৰ ওচৰলৈ সমাজ তাই ইহঁতে চাহে দিনটোপৰতে ভাল চাল খাই নিজকে অৰিজিনেল শিৱ আৰু অৰিজিনেল নাৰদ বুলি কৈ চাই বলিয়া লাগিব তাই এইবাৰ সেই চাহটো সেই কথা পতা ভাল হ'ব নেকি তোমাক কি কথা কৈছা স্বয়ং মহাদেৱ প্ৰভুৱে ভাল খাই বলিয়ান কৰিছে বুলি কৈছা নাই নাই সৰ্বনাশ এনে কথা ক'বলৈ নাপায় নহয় বৰ পাপ লাগে প্ৰভুৰ খং উঠিলে একেবাৰে কোনো দুজনৰ এজনো বাচি যাব নোৱাৰে ক্ষমা খোজা প্ৰভুৰ ওচৰত ক্ষমা খোজা প্ৰভুক প্ৰণাম কৰা মোৰ চিনেমা সুপারি বই হব পুরস্কার পুরস্কার ফিল্ম ফেয়ার আধুনিক সিনেমা বঁটা এই ইত্যাদি ইত্যাদি সমাজ যোৱা বছৰ আমি তোমালোকৰ ছবিত অভিনয় কৰিবলৈ অহা নাই আমি কৈলাশৰ পৰা আহিছোঁ মোৰ পুত্ৰ কাৰ্তিকক দিছোঁ সমাজ ভাল নিজৰ অৰিজিনেল কিবৰ সেই কাৰ্তিকৰ চাহ নিজৰ সেই পলিয়ালিখন কৈছে তাক সেই নেমু চেমু টেঙা অলপ চাহ কিবা ব্যৱস্থা কৰোঁ নেকি তোমালোকে এতিয়াও যদি শান্ত নোহোৱা তেনেহ'লে প্ৰভুৰ উপদৃষ্টি এটিক্ষণে যেনে ভগ্ন হ'বা প্ৰভুৱে বহুত সহ্য কৰিছে কেনেকৈ প্ৰভুৰ সহ্যৰ মান চুই খাব লাগিলে তোমালোক দুজনৰ এজন খাই নাযাবা তই ঠিক কৈছ বুজিছ সিহঁতৰ সঁচাকৈ মোৰ পৃথিৱীত বাস কৰা এই মানুহবিলাকৰ অত্যাচাৰ দুৰ্নীতি দিনক দিনে বাঢ়ি গৈছে এতিয়া ইয়াত মানুহে মানুহক মাৰিছে মানুহে মানুহৰ নিজেই শত্ৰুৰূপে থিয় দিছে প্ৰভু নিজ জনগণৰ ওপৰত অত্যাচাৰী শাসকৰ অত্যাচাৰ নাৰীৰ ওপৰত পুৰুষৰ শোষণ খাদ্যত ভেজাল তৈয়াৰ মিলাইছে ভেজাল দৰৱত ভেজাল চাৰিওফালে সন্ত্ৰাস বিভীষিকা প্ৰভু সত্য কাৰ্য সত্য জিনিস বিচাৰি পেলাইছে প্ৰভু এইবিলাক সঁচাকৈ নহ'ব আপুনি কিবা এটা কৰক তুমি ঠিক কথা কৈছা নাৰদ মই কিবা এটা কৰিব লাগিব এই বেবিচাৰ অত্যাচাৰ দুৰ্নীতি অধৰ্ম এইবিলাক সহ্য কৰি থাকিলে নহ'ব মই কিবা এটা কৰিব লাগিব মই প্ৰভু পাপ আৰু সত্যৰ কবলত পৰি কাৰ্যতা ধৰি দিয়াই আপুনি উদ্ধাৰ কৰিব লাগিব প্ৰভু আপুনি আপোনাৰ ৰুদ্ৰক ধাৰণ কৰক প্ৰভু ধাৰণ কৰক তাণ্ডৱ নৃত্য আৰম্ভ কৰক প্ৰভু তাণ্ডৱ নৃত্যৰ ধ্বংসৰে আপুনি এই পাপ আৰু সত্যৰ কবলত পৰি কাৰ্যতা ধৰি দিয়াই উদ্ধাৰ কৰক মই
মই ৰুদ্ৰৰূপ ধাৰণ কৰি গছলতা তৰু তৃণ পৰ্বত পাহাৰ বতাহ বায়ু সকলো ধ্বংস কৰি এফালৰ পৰা তাণ্ডৱ নৃত্যৰে সকলো মই বকিমুখ কৰি